মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোহোৱা সমনীয়া মানুহে মানুহৰ বাবে। হয়, আজি যিহেতু আমি এক মহান উদ্দেশ্যলৈ আহিছিলোঁ আছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। তাৰে এজন ভগৱান স্বৰূপ এজন চিকিৎসকক আজি আচলতে আমি সন্মান শুভেচ্ছা দিবৰ বাবে আহিছিলোঁ। আৰু মই প্ৰথমতে দেখুৱাবলৈ লৈছোঁ মোৰ লগত আছে নদী আৰু নাৰীৰ এটা গোট আছে। আচলতে এয়া প্ৰথমতে মই দেখুৱাইছোঁ নদী আৰু নাৰীৰ যিজন প্ৰতিষ্ঠাপক শ্ৰদ্ধা ৰনাল্ডো টাইট ছাৰ আছে, তেখেতৰ আছে। আৰু এইফালে মই দেখুৱাইছোঁ বাইদেউহঁত আছে। বাইদেউ অকণ পৰিচয়টো দিলে ভাল হ'ব। হয়, নমস্কাৰ, মোৰ নাম নীলিমা গগৈ, মোৰ ঘৰ শিৱসাগৰ গেলেকী। হয়, আৰু এইফালে বাইদেউ আপোনাৰ? নমস্কাৰ, মোৰ নাম মেঘালী বৰা, মোৰ ঘৰ যোৰহাট কৃষ্ণনগৰ চৰাইবন্ধা। হয়, এইফালে দাদা আছে। দাদা অকণমান পৰিচয়টো। হয়, আৰু সদৌ এজন বিশেষ ব্যক্তি বুলি ক'ব লাগিব। আচলতে গোলাঘাটৰ এজন আমাৰ শ্ৰদ্ধাৰ তেখেতো এজন চিকিৎসক হয়। তেখেত আমাৰ শশাংক বৰঠাকুৰ ছাৰ আছে। ছাৰ অকণমান আজি যিহেতু আপোনালোকে বিশেষ সন্মান জ্ঞাপন কৰিলে, সন্মান জনালে আমাৰ শ্ৰদ্ধাৰ সদাগৰ দেউৰী ছাৰক, তেওঁৰ বিষয়ে আপুনি কি ক'ব? অকণমান মনৰ ভাৱ ব্যক্ত কৰিলে। হয়, দেউৰী ছাৰ আচলতে এজন ঋষিতুল্য চিকিৎসক। আৰু মই অভিভূত হৈ পৰিছিলোঁ যেতিয়া মই দেউৰী ছাৰৰ সম্পৰ্কত প্ৰথমতে গম পাইছিলোঁ। আচলতে মানুহে কিছুমান কাৰ্য কৰিলে সেই কাৰ্যৰ কিছুমান সমাদৰ বিচাৰে, কিন্তু ছাৰে নিৰন্তৰভাৱে দুখীয়া চিকিৎসক তথা ৰাইজৰ কাৰণে সেৱা আগবঢ়াই আহিছে। ছাৰক কিন্তু কোনো পাব্লিচিটি নালাগে। আৰু এটা ইউটিউবৰ বিশেষ চেনেলে, মই নামটো পাহৰি গৈছোঁ, ল'ৰাজনেহে আহি পেলাই ছাৰৰ ভিডিঅ' কৰি পেলাই মানৱ দৰদী চিকিৎসক ডক্টৰ সদাগৰ দেউৰী বুলি পেলাই প্ৰথমতে পাব্লিছ কৰিছিলে। আৰু তেতিয়া যেতিয়া তেওঁৰ ভিডিঅ'টো চাইছিলোঁ মই অভিভূত হৈ পৰিছিলোঁ, মই আচৰিতো হৈছিলোঁ। আচলতে এনেকুৱা চিকিৎসক আজিৰ সমাজতো থাকিব পাৰেনে? আৰু সেই হেতুকে আজি ডক্টৰ জিৰ লগত সংগতি ৰাখি আমি নাৰীৰ নদীৰ প্ৰতিষ্ঠাপক ৰনাল্ডো টাইট ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতক সম্বৰ্ধনা জনাবৰ বাবে আজি আমি এটা পদক্ষেপ হাতত ল'লোঁ। আৰু মই অত্যন্ত সুখী যে তেখেতক সম্বৰ্ধনা জনাবলৈ পায়। আৰু মোৰ বিনম্ৰভাৱে অনুৰোধ সকলোৰে ওচৰত, নৱপ্ৰজন্মৰ উঠি অহা চিকিৎসকসকলো যাতে ছাৰৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত হৈ দুখীয়া তথা কষ্ট পোৱা ৰাইজৰ কাৰণে চিকিৎসাৰ সেৱা আগবঢ়ায়। আৰু বিলাসী বেশভূষাত অকল লিপ্ত নহয়, নিজৰ কৰ্মকো ধৰ্ম বুলি মানি লৈ ছাৰৰ দৰে যেন কামত ব্ৰতী হৈ পৰে, সেই আশা কৰি মই সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। সুন্দৰ ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আপোনালৈ চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা কাম কৰি আহিছোঁ আজি, একদম ইমান কাম এজন ভগৱান স্বৰূপ এজন চিকিৎসকক আচলতে আমি আজি লগ কৰি আহিছোঁ। তেখেতৰ সদাগৰ দেউৰী ছাৰ। এনেকুৱা লাগিছে যে আমি ভগৱান দেখা নাই, কিন্তু আজি যেন ভগৱানৰ এটা সাক্ষাৎ দেখা পালোঁ। ইমান সহজ সৰল এজন ব্যক্তি, মানে তেখেত আচলতে সৰলতা, তেখেতৰ মহানুভৱতা, তেখেতৰ আচলতে মানৱীয়তাৰ সম্পূৰ্ণ গুণসমূহৰ কাৰণে আচলতে উজনিৰ পৰা নামনিলৈ সকলো লোকৰ, বিশেষকৈ দৰিদ্ৰ লোকৰ বাবে তেওঁ ভগৱান। সঁচাকৈ মানৱ দৰিদ্ৰ এজন চিকিৎসক। আপুনি প্ৰথমতে অৱশ্যে দেখিলে মানে তেখেতক যেনেকুৱা চিকিৎসক আপুনি গম নাপাব। মানে আপুনি চিকিৎসক বুলি ক'লে যেনেকুৱা এটা ৰূপ আচলতে আমাৰ মনলৈ আহে, তেনেকুৱা সম্পূৰ্ণ বিপৰীত এটা ৰূপ আৰু ব্যক্তিক্ৰমী এজন চিকিৎসক বুলি ক'ব। তেখেতে হ'ল আমাৰ ত্যাগৰ মূৰ্তি শ্ৰদ্ধাৰ সদাগৰ বাইদেউ আছে আমাৰ লগত নদী আৰু নাৰীৰ। হয়, ছাৰক আজি দেখি আজি এনেকুৱা লাগিছে নহয় যেন এজন মহাপুৰুষক দেখিলোঁ, ভগৱানকে যেন এটা অন্য ৰূপ ছাৰক দেখি তেনেকুৱা লাগিলে। আৰু আজি নিজকে জীৱনটো বহুত ধন্য যেন লাগিছে। আৰু সেইকাৰণে ৰনাল্ডো ছাৰক নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ বৰঠাকুৰ ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকে আমাক এখন সহায় দিলে। সদাগৰ দেউৰী ডাঙৰীয়া ইমান পৰিষ্কাৰ আমি লাভ কৰিলোঁ। আপোনালোকৰ নিজকে আমি ধন্যবাদ দিছোঁ। সঁচাকৈ আমি বাইদেউৰ বিষয়ে অকণমান কৈ দিছোঁ। বাইদেউ হ'ল বাইদেউ আপুনি যিহেতু হয় মই যোৰহাট বিদ্যালয়ৰ এতিয়া বৰ্তমান কৰি আছোঁ। আৰু বাইদেউ আপোনালোকে ভাল লাগিলে আচলতে লগ পাই।